নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। তো মোৰ বহুত বন্ধু বান্ধৱীসকলে যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে মোক সদায় ৰিকুৱেষ্ট কৰি থাকে। আগত যেনেকৈ মই কিছুমান বস্তু আচলতে মই বেলেগ এটা চেনেলত সেইবিলাক বস্তু দেখুৱাই আছিলোঁ, কিন্তু সেইখিনি মানে মোৰ বেলেগ ভাষাত আছিলে, মানে চাদ্ৰী ভাষাত আছিলে। কিছুমান বস্তু দেখুৱাইছিলোঁ যি বস্তুবিলাকক যিহেতু চাদ্ৰী ভাষাত থকাৰ কাৰণে বহুতে বুজি পোৱা নাছিলে, তো সেইকাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে যে সেইখিনি কথাকে অসমীয়াত বা হিন্দীত তেওঁলোকক ক'ব লাগে। তো তাৰ কাৰণে আজি ভাবিলোঁ কি যে মোৰ এটা অসমীয়া ভাষাৰে কোৱা চেনেল এটা আছে, তো সেই চেনেলত মই অসমীয়াৰে কওঁ বুলি ভাবিছোঁ। তাৰ কাৰণে এই ভিডিঅ'টো কৰি আছোঁ। তো আচলতে এইখিনি এলেকা আপুনি দেখিছে আপোনালোকে যে এইখিনিতে মই বহি পেলাই মেক্সিমাম মোৰ ভিডিঅ'বিলাক মই কৰি থাকোঁ। আচলতে এই মাইকটো মই কিয় ব্যৱহাৰ কৰিছোঁ, মোৰ কেমেৰাৰ মাইকটো বেয়া হৈছে, সেইকাৰণে মোবাইলত ৰেকৰ্ড কৰি সেইখিনি মই মাৰ্জ কৰিম। তো এইখিনিতে বহি মই মেক্সিমাম মোৰ ভিডিঅ'বিলাক কৰি থাকোঁ। এইটো এলেকাই হয় এইটো। তাৰপিছত মোৰ ছেটআপৰ ভিতৰত এনেকৈ এইকেইটা চাওক যে এটা ৰিং লাইট আছে এনেকৈ, আৰু এটা ট্ৰাইপড আছে এনেকৈ, আৰু এই ৰিং লাইটতে মোৰ এটা ট্ৰাইপডো আছে। এইবিলাকতে মই কৰি থাকোঁ। তো বলক আচলতে মই যি বস্তুটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই বস্তুটো অকণমান মই আপোনালোকক দেখুৱাওঁ। মই বাহিৰলৈ ওলাই গৈছোঁ। তো বাহিৰতে আচলতে মই যি বস্তুটো দেখুৱাব খুজিছোঁ বাহিৰত আছে। মই যি বস্তুটো দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক, এয়া হ'ল, এয়া চাব, এই গছটি আপোনালোকে বোধহয় চিনি পায় নেকি ভালদৰে। চাওকচোন, মই অকণমান ওচৰ চপাই দিছোঁ। এই বস্তুটো এইটো চিনি পায়নে আপোনালোকে? এইটো পৰুৱা আছে দেই। এই পাতটো আপোনালোকে ভালদৰে চাওকচোন, এইটো কুমলীয়া। কোৱা হয় এইটো অসমীয়া ভাষাৰে ইয়াক নেফাফু বুলি কয়। আপোনালোকৰ ভাষাত কি কয় আপোনালোকে জনাব। মই জনামতে ইয়াক নেফাফু পাত বুলি কয়। ইয়াৰ এই কুমলীয়া এনেকুৱা পাতবিলাক হেনো যদি ভাজি খাওঁ তেতিয়াহ'লে কোৱা হয় কি প্ৰেছাৰ, যিসকলৰ হাই প্ৰেছাৰ থাকে, হাই ব্লাড প্ৰেছাৰ, উচ্চ ৰক্তচাপ, সেয়া কমে বুলি কয়। কুমলীয়া পাতটি ভাজি খাব লাগে। তো আপোনালোকৰ এলেকাত এই পাতটো ভালদৰে চিনি ৰাখক। যদি আছে ইয়াৰ কি নাম হয় ক'ব, আৰু সঁচাকৈ তেনেকৈ হয় নেকি মই পৰীক্ষা কৰি চোৱা নাই, মানুহে কোৱা শুনিছোঁ। আপোনালোকে যদি ইয়াক কেতিয়াবা ব্যৱহাৰ কৰিছে জনাবচোন। আৰু মই আজি দেখুৱাৰ পাছতো কোনোবাই যদি এইখিনি কৰি চায় আৰু যদি সঁচাকৈ ইয়াৰ কিবা তেনেকুৱা ঔষধি গুণ আছে তেতিয়াহ'লে জনাব। তেতিয়া কোনোবা এজনে উপকৃত হ'ব। তো এই ভিডিঅ'টিত মই এইখিনি বস্তু দেখুৱাব বিচাৰিলোঁ, আৰু তেনেকৈ বহুতো বস্তু মই বিচাৰি পাওঁ, কিন্তু আপোনালোকক বহুত সময়ত দেখুৱাব পৰা নাই। মই বেলেগ এটা ভাষাত কৈ থাকোঁ, আজি মই অসমীয়াৰে আপোনালোকক বুজাই দিব চেষ্টা কৰিলোঁ। তো ভিডিঅ'টি চাই আপোনালোকে জনাব যে সঁচাকৈ ইয়াৰ ঔষধি গুণ আছে নে নাই। তো জনাব ব্যৱহাৰ কোনোবাই কৰি। একো ক্ষতি নহয়, মই মাজতে খাই চাইছোঁ, একো ক্ষতি নহয়, বা ইয়াৰ অন্য কিবা তিতা বা কিবা তেনেধৰণৰ সোৱাদ নাই, খাব পাৰি। তো খালি প্ৰেছাৰটো কম হয় নে নহয় সেইখিনি আপোনালোকে জনাব। তো আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে ক'লোঁ। ধন্যবাদ এতিয়ালৈকে মোৰ লগত আছে তাৰ কাৰণে, আৰু ভৱিষ্যতলৈকে আশা কৰিছোঁ মোৰ লগত আপোনালোকে এনেকৈয়ে সময় কটাব। ধন্যবাদ, নমস্কাৰ, আকৌ লগ পাম আৰু এটা ভিডিঅ'ত।